নমস্কাৰ জনাইছোঁ আপোনালোকলৈ। আজি আমি দুলাৰায় বড়ো হাৰিমু আফাদ, নিখিল বড়ো সাংস্কৃতিক সন্থা আৰু ইংৰাজীৰ অল বড়ো কালচাৰেল অৰ্গেনাইজেশ্যন, আমি বিশেষ কাৰণত আজি আমাৰ এক্সিকিউটিভ মিটিং আমি লৈছিলোঁ। আৰু ঠিক ইয়াৰ পিছতে আমি মিডিয়াৰ যোগেদি আমাৰ যিবিলাক সমস্যা এতিয়া উদ্ভৱ হৈছে সেইটো জনাবলৈ আমি আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ। আৰু আপোনালোক আহিল, এইভাবে আপোনালোক সকলোকে মই আফাদৰ পৰা ধন্যবাদ জনাইছোঁ। মই প্ৰথমতে নিজকে চিনাকি দিছোঁ যে মই দুলাৰায় বড়ো হাৰিমু আফাদৰ সভাপতি হওঁ, ভিজুৱেল নেলছন दैमारी, আৰু মোৰ কাষত আছে এই দুলাৰায় বড়ো হাৰিমু আফাদৰ মাননীয় সাধাৰণ সম্পাদক বিজিতগিৰি বসুমতাৰী, আৰু মোৰ সোঁফালে আছে আমাৰ পৰামৰ্শদাতা তেখেত যোগেশ্বৰ ব্ৰহ্ম, আৰু আমাৰ SGS তেখেত সঞ্জীৱ কুমাৰ ব্ৰহ্ম, আৰু এই বাও হাতেদি আছে আমাৰ পৰামৰ্শদাতা তেখেত ৰহেন্দ্ৰনাথ ব্ৰহ্ম আৰু ৰূপেন্দ্ৰনাথ বসুমতাৰী, আৰু আমাৰ পিছত আমাৰ যিবিলাক কৰ্মকৰ্তা সদস্য তেওঁলোকো আছে। আজি আমি এটা বিশেষ কাৰণ লৈ আমি ইয়াতে গোট খাইছিলোঁ যে বহুত দিনৰ আগৰ পৰাই আমাৰ এই বড়ো যিটো পৰম্পৰাগত নৃত্য আছে, ধৰি লওক বাগুৰুম্বা, বাৰदै চিখলা, মোচাকলাংনাই, এইবিলাকক আমি দেখা পাইছোঁ যে মাজে সময়ে আমাৰ অসমৰ কিছুমান নাট্য গোষ্ঠী বা নৃত্য দলসমূহে বিকৃত কৰিবলৈ চেষ্টা কৰে, আৰু এইবিলাক দেখা পাই আমি মৰ্মাহত হৈছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি ভাবোঁ যে দুলাৰায় বড়ো হাৰিমু আফাদ হিচাপে যে আমাৰ যিটো কলা সংস্কৃতি সেইটো অন্যসকলে শিকি লোৱাত বা পৰিৱেশন কৰাত আমাৰ কোনো বাধা নাই, ক'বলগীয়া একো কথা নাই। কিন্তু তেওঁলোকে যিহেতু ভালকৈ শিকি নলয়, আমাৰ এই নৃত্যবিলাক শিকি নলয়, মানে বিকৃতভাৱে তেওঁলোকে ছ'চিয়েল মিডিয়াত বা TV এইবিলাকৰ যোগেদি তেওঁলোকে পৰিৱেশন কৰে, এইটো আমাৰ বাবে অতি দুখজনক হৈছে। আৰু এইবিলাক ঘটনাটো আমি গৰিহণা দিছোঁ। ইয়াৰ আগতো আমি প্ৰায় 3টা দল আমি থানাত FIR দিবলৈ বাধ্য হৈছিলোঁ, আৰু তেওঁলোক আমাৰ ওচৰলৈ আহি আমাৰ লগত মীমাংসা হৈছে, কম্প্ৰমাইজ হৈছে, আৰু তেওঁলোকে ভৱিষ্যতে তেনেকৈ নকৰোঁ বুলি আমাৰ লিখিতভাৱে প্ৰতিজ্ঞা কৰি দিছে। আৰু এতিয়াও এই সময়ত অনেক নৃত্য দল সিদিনালৈকে তেনেকৈ মানে ভুলভাৱে আমাৰ যিটো নৃত্য বা এইবিলাক পৰিৱেশন কৰি আছে, আৰু আমাৰ যিটো খাম, আমি যিটো সন্মান কৰোঁ বড়োৰ বাদ্য বাজনা হিচাপে, সেই খামটো তেওঁলোকে বিকৃতভাৱে নবজায়। আমাৰ যিটো কিবা বোল যিটো ধৰণে বজাব লাগে সেই ধৰণে নবজায়, তেওঁলোকে নিজৰ ইচ্ছামত মানে এইটো তেওঁলোকে ব্যৱহাৰ কৰি আছে। লগতে যিটো স্পুং, আমাৰ স্পুংটো হ'ল 3টা ফুটা থাকে, 5টা ফুটা থাকে, আৰু অন্য যিটো বাঁহী এইটো 6টা থাকে। আমাৰ বড়োসকলৰতো 5টা ফুটা, এই 5টা ফুটাৰে আমি আমাৰ যিবিলাক ট্ৰেডিশ্যনেল মিউজিক সেইটো বজাওঁ, কিন্তু তেওঁলোকে অন্যবিলাকে যিটো বজাইছে সেইটো 6টা ফুটাৰ। সেইটো আমাৰ আপত্তি আছে, যিহেতু আমাৰ ট্ৰেডিশ্যনেল ডান্স মিউজিকবিলাক বজাবলৈ হ'লে আমাৰ যিটো পৰম্পৰাগত বাদ্য বাজনা আছে সেইটো সঠিকমতে ব্যৱহাৰ কৰিব লাগিব। আৰু ইয়াৰ বাবে আমি আহ্বান কৰিছোঁ তেওঁলোকক যে যিধৰণে কৰিলে, যিধৰণে পৰিৱেশন কৰিলে মানে শুদ্ধ হয়, এইবিলাক শিকি ল'ব লাগে, আৰু তেওঁলোক যাতে সজাগ হয় বা গোটেই অসমে যাতে জানে, এইভাবে আমি তেওঁলোকক ইতিমধ্যে FIR দিবলৈ বাধ্য হৈছোঁ। ইয়াৰ পিছত পৰ্যায় কি হয় আমি অপেক্ষা কৰিছোঁ। আৰু যি সংগঠনসমূহে, নৃত্য দল, নাট্যগোষ্ঠীসমূহে এইবিলাক বিকৃত কৰি আছে, এওঁলোকৰ যিটো তথ্য, এই তথ্যটো মই দাঙি ধৰিবলৈ আমাৰ সহ সম্পাদক তেখেত সঞ্জীৱ কুমাৰ ব্ৰহ্মক অনুৰোধ কৰিছোঁ। নমস্কাৰ, আমাৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা অহা সমূহ ৰিপৰ্টাৰসকললৈ আৰু পৰ্টেল নিউজ চেনেলবোৰলৈ
আজি আমাৰ প্ৰেছ মিটটো মাতাৰ বিশেষ উদ্দেশ্য আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই দাঙি ধৰিছে। এতিয়া মই ডিটেইলছভাৱে ক'ব বিচাৰিছোঁ। এতিয়া আমাৰ লোক সংস্কৃতি যিবোৰ আমাৰ লোককৃষ্টি যিটো আমাৰ লোকনৃত্যবোৰ বহুতো দলবোৰে বহুত আগৰ পৰাই আমি কিছুমান দেখি আহিছোঁ। আগতে কেইটামান টিমক আমি কেছ কৰা হৈছিলে, তাৰ পাছত তেখেতসকলে ভুল ক্ষমা বিচাৰিলে আৰু ক্ষমা বিচাৰি তাৰপিছত আমাৰ ভৱিষ্যতে নকৰোঁ বুলি মিডিয়াৰ আগতে আপোনালোকৰ সন্মুখতে লিখিতভাৱে দিছে আৰু কেতিয়াও তেনেকুৱা পাৰফৰ্মেঞ্চ নকৰোঁ। এখেতসকলে কৰাও নাই বৰ্তমান। আগতে মৰিগাঁৱৰ এটা দল আছিলে, যোৰহাটৰ পাইছিলোঁ, এখেতসকলে চাৰেণ্ডাৰ কৰিছিলে তাৰপিছত নকৰোঁ বুলি, কিন্তু অতিমাত্ৰা হৈ গ'ল। আজি কিমান চাই আছোঁ বহুতকেইটা আমি 2-3টা যেতিয়া দৃষ্টিগোচৰ হ'ল তাৰপিছত এনেকুৱা দেখিলোঁ মানে সীমা চেৰাই গৈছে। তাৰমানে যি বস্তু আমি এতিয়া মই চিধাকৈ ক'ব বিচাৰোঁ, যি আৰ্টিষ্টে যি শিল্পীয়ে আনৰ লোককলা বা লোককৃষ্টি বা সংস্কৃতিক যদি সন্মান দিব নোৱাৰে সি কেতিয়াও শিল্পী নহ'ব নোৱাৰে। শিল্পী বুলি আমি মানি ল'ব নোৱাৰোঁ। এতিয়া বাৰেৰহণীয়া সংস্কৃতি বুলি বহুতে প্ৰশংসাও কৰি আছে, বাৰেৰহণীয়া সংস্কৃতি বাৰেবৰণীয়া সংস্কৃতি প্ৰদৰ্শন কৰিছে এইবুলি সকলোৱে তেখেতসকলক প্ৰশংসা কৰি আছে ষ্টেজত। ফেচবুকত হোৱাটছআপত লিখা দেখিলোঁ এখেতসকলৰ বিষয়ে বহুত প্ৰশংসা কৰে, কিন্তু চাব লাগিব তাতে কৰাতে আমাৰ আপত্তি নাই। বাৰেৰহণীয়া সংস্কৃতি দেখাইছে, কোনোবা কৰিছে কি কৰিছে। এতিয়া মই প্ৰশ্ন কৰিব বিচাৰিছোঁ আমাৰ অসমৰ সচেতন নাগৰিকসকলক বা অসমৰ শিল্পীসকলক, আমাৰ সংগঠনবিলাকক, যোৱা কেইদিনমান আগতে যে বিহু যিটো পাৰফৰ্মেঞ্চ কৰিছিলে G20 প্ৰগ্ৰামৰ এটাত, তাৰ ওপৰত কি ৰিয়েকশ্যন আছিলে এইটোত আমিও দুখ পাইছোঁ। তাৰ ওপৰত আমিও ৰিয়েকশ্যন দিছোঁ আৰু সেইখিনিৰ ওপৰত যেনেকৈ ৰিয়েকশ্যন দিছে আৰু যোৱা 2-3 বছৰ আগতে বৰগীতকৈ এটা মিছনাৰী স্কুলত মিছনাৰী গীৰ্জাত গোৱাৰ কাৰণে তাৰ জেলো যাবলগীয়া হৈছিলে। সেইকেইটা যেনেকৈ ৰিয়েকশ্যন দিছে, সেই হিচাপে আমাৰো এটা দায়িত্ব আছে, আমাৰ সংস্কৃতি যাতে কোনে ভুল কৰি উপস্থাপন কৰিব নোৱাৰে। আমাৰ যিটো আছে এতিয়া গা শৰীৰ লৰাই দিলে, হাত ইফাল কৰি দিলে, দখনা পিন্ধি পেলাই কৰিলে এইটো বড়ো ডেন্স নহয়। বড়ো ডেন্স কি এটা ভুল কি আছে আমাৰ ইয়াতে বড়ো ডেন্স বুলি ক'লে, আমাৰ বড়ো লোকনৃত্য বুলি ক'লে গোটেই ডেন্সকে বাগুৰুম্বা বুলি লিখি দিয়ে, বাগুৰুম্বাটোকো বৈশাগু ডেন্স বুলি লিখি দিয়ে। বহুতখিনি মিডিয়াত দেখিলোঁ। আৰু আমাৰ এনেকুৱা দলবোৰক এনেকুৱা দলবোৰে যিটো পাৰফৰ্মেঞ্চ কৰি আছে, আমাৰ কিছুমান বৈদ্যুতিক মাধ্যমৰ নিউজ চেনেলবোৰেও কিছু প্ৰশ্ৰয় দি আহিছে। আজি 3-4 বছৰমান আগতে প্ৰাগ নিউজত আমাৰ দেৱজিৎ ভূঞা ডাঙৰীয়া এখেতে পাব্লিছ কৰিছিলে এটা শুক্লদছ কিবাৰ, মই ডিটেইলছ দিব পাৰিম গোটেইটো। শুক্লদছ লোকবাদ্য দল অভয়পুৰীৰ এখেতসকলৰ পাৰফৰ্মেঞ্চৰ বিষয়ে এখেতে নিজেই কৈছিলে যে যি সময়ত শদিয়াৰ পৰা ধুবুৰীলৈ যিখিনি আমাৰ নিজৰ সংস্কৃতি কিছুমান দলবোৰে অপসংস্কৃতিৰ নিচিনা কিবা কৰি আছে, সেই সময়তে এনেকুৱা এটা দলে এনেকুৱা ভাল পাৰফৰ্মেঞ্চ কৰি আছে বুলি, কিন্তু সেইটো ডেন্সতে যে বিকৃত হৈ আছে সেইটো এখেতে নাজানে। কিন্তু টিমৰ কেইদিনমান কেইদিনমান আগত দেখিলোঁ, তাৰ আগতে যোৱা 2 বছৰ আগতে প্ৰতিদিন টাইমৰ এটা চেনেলত দেখাবলৈ এটা পাৰফৰ্মেঞ্চ, এই যিটো টিমে পাৰফৰ্মেঞ্চ কৰিছিলে এখেতসকলে অলৰেডি ক্ষমা বিচাৰিছে। এতিয়া আমি ক'ব বিচাৰিছোঁ, এতিয়া সীমা চেৰাই গৈছে, আমাৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে। এতিয়া আমি কি কৰিম? আমাৰ জাতিৰ সংস্কৃতি যেতিয়া আমাৰ লোকনৃত্যবোৰ যদি বাহিৰত পাৰফৰ্মেঞ্চ কৰি দেখুৱাই দিলে, ভৱিষ্যতে যদি সেইটো ষ্টেজত আমি পাৰফৰ্মেঞ্চ কৰিব যাওঁ, তেতিয়া কোনটো শুদ্ধ বুলি ক'ব? এখেতসকলে আগতে যিটো কৰি আছে সেইটোৱে শুদ্ধ বুলি ক'ব, আমাৰটোতো নক'ব। এখেতসকলে যিটো টিম এতিয়া এষ্টাব্লিছ, মই কেইটামান লিষ্ট মই নামটো পঢ়ি দি আছোঁ, এষ্টাব্লিছড টিম একেবাৰে এটা টিমটো এই যে ৰিচেণ্টলি মই আগতে ফোন কৰিছিলোঁ, এইবোৰ 26 তাৰিখৰ বোলে বেংগলোৰৰ প্ৰগ্ৰাম কৰিব গৈ আছে। কেইটামান এতিয়াও প্ৰগ্ৰাম কৰি আছে, বিদেশতো প্ৰগ্ৰাম কৰিছে কেইটামান টিমে। এনেকুৱা ডাঙৰ এষ্টাব্লিছ টিমবোৰে যদি এটা জাতিৰ খালি বড়োৰ ডেন্সটো যে বিকৃত কৰিছে সেইটো নহয়, বোধ হয় গোটেইটো কেইটামান জনগোষ্ঠীও ইহঁতসকলক আমাৰ লগত যোগাযোগ কৰিছে, আমাৰ ডেন্সটোও শুদ্ধকৈ হোৱা নাই, সেইটো এনেকুৱা হৈছে। কিন্তু তথাপিও আনতাত আমি ক'বলৈ নাযাওঁ, কিন্তু তথাপিও কাৰো কৰে যি কৰে নকৰক, ডেন্সটো যেনেকৈ কৰে শুদ্ধ হ'ব লাগিব। আমাৰ যিটো লোকনৃত্যটো যিটো প্ৰদৰ্শন কৰিব ওলাইছে তেতিয়া সেইটো শুদ্ধ হ'ব লাগিব। আমাৰ লোকবাদ্য যিটো তাতে বাৰেৰহণীয়া কৰিলেও যাতে আমাৰ যিটো বিট বজাইছে সেইটো বিটটো শুদ্ধ হ'ব লাগিব। যেনেকৈ বজালে এটাও বিট লচৰ হ'ব নাপাৰিব। তাতে বিহুৰ ঢোল বিহুৰো বিট বজাই দিলে নহ'ব নহয়। আমাৰ যি বজাব লাগে বাগুৰুম্বাত কি ঢোল বাজে, কেনেকৈ বাজে সেইটো বজাব লাগিব, কেনেকৈও বাজে। এতিয়া শুনি কেইদিনমান ভিডিঅ' কালেকশ্যন কৰি ইহঁতৰ সুৰতে মোৰ তাত আহি থকা হৈ গৈছে। এনেকুৱা হৈ গ'ল, সোমাই গ'ল। তাৰমানে কিমান ভিডিঅ' আছে হিচাপ নাই। এতিয়া মোৰ তাত 15টা টিমৰ লিষ্ট আছে, অলৰেডি 30টামান লিষ্ট আছে অসমৰে বহুতখিনি, তেজপুৰৰ আছে। এতিয়া মই কৈ আছোঁ আপোনালোকক চিৰিয়েলি কৈ আছোঁ কেইটামান টিম টপ লিষ্টত আছে। তেজপুৰীয়া থেজপিয়া, এইটো আপোনালোকে সকলোৱে জানিব পাৰে, তেজপুৰীয়া থেজপিয়ান হয়। এইটো তেজপুৰৰ এখেতসকলে কৰি আছে। তাৰপিছত মেজাংকৰি মেঘমলহাৰ গুৱাহাটীৰ টিম, অৰ্পণা সাংস্কৃতিক গোষ্ঠী দল আৰু অভয়পুৰী শুক্লদছ লোকবাদ্য দল ৰিচেণ্টলি দক্ষিণ ডিমলগাঁও পাৰফৰ্মেঞ্চ কৰি গৈছে কোকৰাঝাৰত। তাৰপিছত আছে নক্ষত্ৰ প্ৰতিধ্বনি আছে, ৰিহা টঙালী কৃষ্টি দল,
অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী নামখোলা দৰং বেছিভাগ দৰং তেজপুৰ সাইডৰ ৰাণবিৰু কালচাৰ গ্ৰুপ যিটো টিমে ৰিচেণ্টলি দেওধনী ডেন্স দখনা পিন্ধি পেলাই দেওধনী ডেন্সটো কৰিছিলে কাৰণ আমাৰ বড়ো সংস্কৃতিত দেওধনী ডেন্সটো তেনেকুৱা নকৰে আমাৰ দেওধনী নৃত্যটো যিটো খেৰাই যিটো নৃত্য সকলো এক্সট্ৰা নাম আছে আমাৰ গোটেইটো তেনেকুৱা টাইপৰ আমাৰ নকৰে আৰু যদি এখেতসকলে ক'ব খুজিছে আমি দৰঙী কালচাৰৰ সেইটো দেখাব বিচাৰিছোঁ কিন্তু দৰঙী কালচাৰৰ ড্ৰেছটো সেইটো নহয় দৰঙী দেওধনী ডেন্সটো সেইটো নহয় এতিয়া টিম লিডাৰৰ লগত কথা পাতিলোঁ আপোনালোকে কোনটো কালচাৰটো দেখাব বিচাৰিলে কোনটো দেওধনী এখেতে কৈছে কি মই বড়োটো দেখাব বড়োটো সেইটো নহয় মই কিন্তু তেতিয়া ৰিয়েকশ্যন দিয়া নাই জাষ্ট ডিটেইলছটো লৈছোঁ এখেতসকলৰ পৰা নুঠে আৰু যিবোৰ টিম ইয়াতে লিষ্টত পৰা নাই এইসকল যাতে সোনকালে আমাৰ লগত আহি চাৰেণ্ডাৰ কৰে সেইটো আমি বিচাৰিছোঁ ধন্যবাদ এতিয়া আজি আমি 14টা টিমক দিম 14টা টিমক দিম নামকেইটা টিমত দি আছোঁ এই লিষ্ট জাষ্ট এটা আহি আছে এইটো এডিট কৰা হৈছিলে কৰিবে না এইটো কপিটো দিমে बयनिसिमबो आरो बे समाव बेहाय नुजाफैनो हानाय मिडिया सोद्रोमा नोंथांमोननिसिमबो आरो नायगिरि नोंथांमोननिसिमबो दिनै जों नैबे दुलाराय बर' हारिमु आफादनि मावख'आव दुलाराय बर' हारिमु आफादनि मावफुं मेल जानानै थाङो आरो बे मावफुं मेलनि गेजेरजों जोङो थांखि दिखांनानै लायो जे थांनाय जे बैसागु बोथोराव एबा बिहुआव जोंनि बर'नि दोरोङारि मोसानाय आरो सुबुं मोसानाय आरो खेराइ मोसानाय बे मोसानायखौ गुबुन गुबुन बिहु मोसाखावरि आफादफोरा गावसिनि बिहु मोसानायनि गेजेरजों आरो बिहु फांसनाव जोंनि आब्रुथि गोनां जोंनि दोरोङारि मोसानाय बागुरुम्बा बारदै सिख्ला दावस्रि देलाय आरो खेराइ मोसानाय दौदिनि मोसानाय बेखौ आब्रुथि गैयै बिकृत खालामनानै बिथांमोनहा मोसादों जाय टीमफोरा बे जोंनि आब्रुथि गोनां मोसानाय बेखौ बिथांमोनहा बिकृत खालामनानै आब्रुथि गैयै खालामनानै मोसादों जोङो बिथांमोनखौ दिनै दुलाराय बर' हारिमु आफादनि जानानै जोङो गोख्रों रावजों जोङो बिथांमोनखौ सोंखारिदों आरो जों दिनै थांखि लानानै जोङो दिनै क'क्राझार पुलिस स्टेशनाव जोङो बिथांमोनखौ जोङो केस फाइल खालामनाय जाहैबाय आरो जोङो दिनैनि गेजेरजों जों बिथांमोनखौ गोख्रों रावजों सोंखारियो जाहाथे बिथांमोनहा जोंनि बर'नि जे समायना रमायना जे हारिमु जे जोंनि थाखानाय मोनसे सोद्रोम गोनां मोसानाय दामनाय देनाय बेखौ बिथांमोनहा जाहाथे इयुनाव बेबायदि बिकृत खालामनानै बेबायदि सोद्रोम गैयै बेबायदि जोंनि समायना गाननाय जोमनायखौ बिथांमोनहा सोद्रोम गैयै एबा आब्रुथि गैयै खालामनानै मोसानायखौ जों माब्लाबाबो सहायनानै थानो हानाय नङा आरो जोङो बेनि थाखायनो जोङो गले गले खावलायो आरो इयुनाव जाहाथे जोंनि गेजेराव बेफोरबायदि एबा जोंखौ मेगन सानानै बिथांमोनहा बेबायदि खामानिखौ मावा बेबायदि मोसानाय बा जोंनि जिखुनु हारिमु दिन्थिफुंनाय बा जोंनि हारिमुखौ जाहाथे बिथांमोनहा गुबुंले खालामनानै गुबुननि सिगाङाव फोसावा जों बेखौ दिनै दुलाराय बर' हारिमु आफाद हिसाबै जोङो गोख्रों रावजों सोंखारियो आरो जों बिथांमोनखौ जोङो दिनै क'क्राझार थानायाव जोङो एफआइआर होनाय जाबाय आरो जोङो क'क्राझार थानायावल' नङा जोंनि दुलाराय बर' हारिमु आफादनि सिङाव थानाय गुबुन गुबुन जिल्ला आफादफोरखौबो जोङो गाबोननिफ्राय जोङो बिथांमोनखौबो गाव गावनि जिल्लायावहाय जोङो गाव गावनि थानायाव जोङो बिथांमोनखौ केस फाइल खालामनो थाखाय जोङो आफादनि जानानै बिथोन हरबाय आरो जाहाथे बिथांमोनहा इयुनाव जोंनि जे हारिमुखौ जोंनि मोसानायखौ जोंनि दोरोङारि जे मोसानाय दामनाय देनायखौ जाहाथे बिथांमोनहा आब्रुथि गैयै खालामनानै बेबायदि फांसनाव एबा बेबायदि हाबाफारिफ्राव मोसाया एबा पारफरमेन्स खालामा जों बेखौ दिनै गोख्रों रावजों सोंखारियो। मोनसे गोजोनथाव खौरां बिए सेथि सेमिस्टारनि थाखाय गसाइगावनि जारागुरि गबिन्द बसुमतारी कलेजाव मुं थिसननाय हाबाफारिया सोलिगासिनो दं। गिबि 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि सुबिदा होनानै मुं थिसननाय हाबाफारिया सोलिगासिनो दं। बे फरायसालियाव फरायसाफोरा गावनि गोसोबादि आयदाखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स आरो स्पोकेन इंलिश क्लास बायदि सुबिदाफोरखौ बेसेन होआलासे फरायसाफोरा सोलोंथाइखौ लानो हागोन। लोगोसे बे फरायसालिमायाव गासैबो फरायसाफोरनि थाखाय फ्रि बास सार्भिसबो होनाय जादों लोगोसे गासैबो थाखोनि बिजाबजों बुंफबनाय बिजाब बाख्रिनिबो सुबिदा दं।
आरो बे खेबनिफ्राय एग्जाम सेन्टार हिसाबै फरायसाफोरा गावनिनो आंगो गबिन्द बसुमतारी फरायसालिमायावनो आनजाद होनो हागोन। बिनिखायनो गासैबो जौसिन फरायसालिनिफ्राय उथ्रिसारनाय फरायसाफोरखौ गबिन्द बसुमतारी फरायसालिमायाव खम बेसेनावनो एडमिसन लानानै गोबां सुबिदाफोरनि खाबु लानो हागोन। बांसिनै मिन्थिनो थाखाय 9101784754 70022 71929 97066680878 नम्बराव नोंथांमोना खौरां लानो हागोन।